আপোনালোকে জানেনে নাসা অৰ্থাৎ নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এজেন্সিয়ে চন্দ্ৰত বসতি স্থাপন কৰিব বিচাৰিছে যদি আপোনালোকে নেজানে তেনেহলে ভিডিঅ'টো শেষলৈ চাব Artemis হৈছে আমেৰিকাৰ ন্যাশনাল এৰোনটিক্স এণ্ড স্পেচ এজেন্সিৰ চন্দ্ৰত বসতি স্থাপন কৰা 3-স্তৰীয়া অভিযান তাৰে প্ৰথম স্তৰটো হৈছে Artemis 1 ইয়াক 2022 ৰ 16 নৱেম্বৰৰ পুৱা 11:17 কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয় Artemis 1 মিছনক পূৰ্বে এক্সপ্লৰেশ্যন মিছন 1 বোলা হৈছিল Artemis 1 চন্দ্ৰৰ 400 কিলোমিটাৰ উচ্চতাৰ পৰা ইয়াৰ পৰিক্ৰমা কৰে এই মহাকাশযানখনত নিজে নিজে কিছুমান ৰবটিক প্ৰযুক্তিৰ সহায়ত পৰীক্ষা চলাই থকা হৈছিল মহাকাশযানখনত কিছুমান পুতলা পঠোৱা হৈছিল এই পুতলাবোৰক অত্যাধুনিক সেন্সৰযুক্ত স্পেচ স্যুট পিন্ধোৱা হৈছিল স্পেচ স্যুটবোৰত লগোৱা সেন্সৰবোৰে যাত্ৰাৰ কোনো সময়ত মানুহ এজনে কেনে অনুভৱ কৰিব দৰ্শাব Artemis অভিযানৰ দ্বিতীয় স্তৰটো হৈছে Artemis 2 এই অভিযানত 4 জন মানুহ যাব ক্ৰিষ্টিনা কোচ ভিক্টৰ গ্লোভাৰ ৰেড ৱাইজমেন আৰু জাৰ্মি হেনসন মই উল্লেখ কৰা এই 4 জন ব্যক্তিয়ে এই অভিযানত চন্দ্ৰৰ নেদেখা অঞ্চলৰ পৰা ৭,৪০২ কিলোমিটাৰ দূৰলৈ গৈ ঘূৰি আহিব আপোনালোকে যদি নাজানে চন্দ্ৰৰ নেদেখা অঞ্চল কি মই এতিয়া চমুকৈ বৰ্ণনা কৰিম যদি আপোনালোকে জানে আপোনালোকে 30 ছেকেণ্ড পিছুৱাই ল'ব পাৰে চন্দ্ৰটোৱে পৃথিৱীৰ চাৰিওফালে এপাক ঘূৰিবলৈ যিমান দিন লয় ই নিজৰ অক্ষত এপাক ঘূৰিবলৈও সেই একে সময় লয় এই পৰিঘটনাক টাইডেলি লকিং বোলে ইয়াৰ ফলত চন্দ্ৰৰ অকল এটা ভাগহে চকুত পৰে আৰু এটা ভাগ চকুত নপৰা ভাগটোকে চন্দ্ৰৰ নেদেখা ভাগ বোলে বলক এতিয়া Artemis 2ৰ কথালৈ ঘূৰি আহো Artemis 2ক মহাকাশলৈ 2024ত প্ৰেৰণ কৰা হ'ব বুলি ইতিমধ্যে নাসাই জানিবলৈ দিছে এই অভিযানৰ মুখ্য লক্ষ্য হৈছে Artemis 3ৰ অভিযানকাৰীসকলৰ বাবে ৰাস্তা মুকলি কৰা Artemis 2ৰ অভিযানকাৰীসকলে মহাকাশত লাভ কৰা অভিজ্ঞতা ব্যক্ত কৰি Artemis 3ৰ অভিযানকাৰীসকলক বহুত সহায় কৰিব Artemis অভিযানৰ তৃতীয় স্তৰেই হৈছে Artemis 3 এই অভিযানত 1972 চনৰ পাছত প্ৰথমবাৰৰ বাবে মানুহ চন্দ্ৰলৈ যাব আৰু চন্দ্ৰৰ কুমেৰু ভ্ৰমণ কৰিব Artemis 3ত প্ৰথমগৰাকী মহিলা অভিযানকাৰীও যাব ইয়াৰ সমান্তৰালকৈ এটা লুনাৰ গেটৱে নামৰ চন্দ্ৰক পৰিভ্ৰমণ কৰা মহাকাশযানো স্থাপন হ'ব ইয়াতে মহাকাশচাৰীসকলে 5 দিন বসবাস কৰিব এই অভিযান শেষ হোৱাৰ পাছতো Artemis 4, 5, 6, 7, 8, 9, 10 আৰু 11লৈকে এই Artemis অভিযানবোৰ চলি থাকিব আৰু যেতিয়া এই অভিযানবোৰ শেষ হ'ব তেতিয়া চন্দ্ৰত বসতি স্থাপন হ'ব নাসাই জানিবলৈ দিয়া মতে তেওঁলোকে যেতিয়া চন্দ্ৰত বসতি স্থাপন কৰিব তেওঁলোকৰ সকলো কাম সৌৰ শক্তিৰ দ্বাৰা সম্পাদিত হ'ব তেওঁলোকে কিছুমান অত্যাধুনিক কেম্পত থাকিব য'ত অক্সিজেন সাপ্লাই থাকিব যাৰ ফলত মহাকাশচাৰীসকলে স্পেচ স্যুট নিপিন্ধাকৈও ঘূৰি ফুৰিব পাৰিব তেওঁলোকে বিভিন্ন চব্জি তাত গজাবলৈ চেষ্টা কৰিব আৰু তেওঁলোকে চন্দ্ৰৰ মাটিৰ বিষয়েও পৰীক্ষা নিৰীক্ষা চলাই যাব ধন্যবাদ